নমস্কাৰ, মই বহুদিন কবিতা লিখা নাই। আজি এটি কবিতা লিখিলোঁ। কবিতাটোৰ শিৰোনামা সুপ্ৰভাত। নতুন এটা দিনৰ সুপ্ৰভাত জনাই পুৱাৰ বেলিটি ওলাই মানুহৰ মনত এটি নতুন আশাৰ ৰেঙনি ছটিয়াই। দিনটো আগত লৈ ওলাই যায় কামলৈ দুবেলা দুমুঠিৰ বাবে। পল অনুপল কৰি দিন যায় বাগৰি, তথাপি নাই দেখোন সুখৰ বাতৰি। দুবেলা দুমুঠি ভাতৰ বাবে কৰি যাওঁ জীৱন সংগ্ৰাম। হাৰিলে জিকিলে নাই কোনো মান অভিমান। এই বিশাল পৃথিৱীত এটি ধূলিকণা মই। বতাহৰ বাট ভৰিৰ গছকত নিলগত পৰি ৰওঁ এটি সূৰ্যকণা হৈ। ভোকৰ তাড়নাত খুজি মাগি খাওঁ, নাম পাওঁ ভিক্ষাৰী। ঘৰৰ অভাৱত ৰাস্তাত পৰি ৰওঁ, নাম পাওঁ অঘৰী। এই যান্ত্ৰিক পৃথিৱীত মানুহৰ বাবে নাই কোনো দয়া মমতা। কিয় মানুহবোৰ হৈ পৰিছে হৃদয়বিহীন মানৱতা। ধন্যবাদ।